ওয়েলকাম টু মাই ইউটিউব চেনেল মনোজ ব্লগ। আৰু আজি ওলাই আহিছোঁ অলপ আমি ফুৰিবলৈ গাঁও অঞ্চলত। একদম চাইকেলত আছোঁ আমি। আৰু মানে বহুত দিন হ'ল ঘূৰা ফুৰা কৰা নাই, আৰু তাতে লকডাউন ন, ঘৰতে সোমাই আছোঁ। দুজনে মাস্ক লগাইছে বাৰু, মই মানে বকিবৰ কাৰণে অকণ মাস্কটো খুলি লৈছোঁ। ৰাইজে নাভাবিব আকৌ যে মাস্ক চাস্ক নলগাই ঘূৰি আছে। বিশেষকৈ আমাৰ ইয়াত কৰোণা নাই বাৰু, খেতিৰ একদম হাল চাল বাই আছে পথাৰত। আৰু ওলাই আহিছোঁ, পৰিৱেশ চাওক না, কি মজাৰ পৰিৱেশ। ৱাও, এইপিনে গৰু চৰি আছে। বিশেষকৈ বহুত দিন ছোৱালী চোৱা নাই, চাই আহিছোঁ বোলে কেনেকুৱা ছোৱালী চাম বে। এক নম্বৰ বোলেতো অলপ ভাল লাগিব মানে। ওলাই আহিছোঁ আৰু ব'লক আমাৰ লগতো, আপুনিও ছোৱালী চাওক আমিও চাম। আমি আহি পালোহি এটা ৰাজআলিৰ ওচৰত। মানে এইটো ৰজা দিনৰ আলি, এইটো দুধে বনাইছিলে বুলি আমি মানে গমহে পাওঁ অলপ অলপ। এইটো মোৰ এইটো চিধাচিধি যোনটো দেখিছে এইটো ৰাজআলি আছিলে। এইটো কাটি এতিয়া পকা ৰাস্তা বনাই দিছে এইফালৰ পৰা সিফালে যাবৰ কাৰণে। আৰু ৰাজআলি এতিয়া মানে কি কৰিছে, স্কুল খুলি দিছে। আৰু ওচৰতে আছে দুই এখন দোকান, আৰু এইফালে আছে মন্দিৰ। আৰু আমি আহি মানে অলপ আহিলোঁ চাবলৈ। তাৰপিছত আপোনালোকক দেখাই আছোঁ লোকেশ্যনটো চাওক। এয়া মন্দিৰ বনাই দিছে, আৰু লগতে কি দেখাম চাওক ধুনীয়াকৈ। মই একবাৰ বেক কেমেৰা দি ধুনীয়াকৈ দেখাই দিছোঁ যে ৰাজআলিটো কেনেকুৱা আছিলে আৰু কেনেকুৱা পৰিৱেশ এতিয়া। এইটোৱে ৰাজআলিটো সেইটো, আৰু এইটো মানে কাটি পেলাই এইটো হাইৱে বনাই দিছে, আৰু ওচৰৰ আশ পাশে মানে এনেকুৱা পৰিৱেশ আজিকালি মানুহ। আৰু এইটোৱে ৰাস্তা, সেই তাত স্কুল এখন বনাইছে। আৰু বৰ্তমান এইটো চাওক, আৰু এই আলিটো বহুত দূৰলৈকে আছে আপোনাৰ। এতিয়া এইটো চাওক পৰিৱেশটো। তো মানে আমাৰ ইয়াতে মানে কি হৈ গ'ল, ফটো পৰ্ব চলি আছে, আৰু লোকেশ্যনটো বহুত ধুনীয়া লোকেশ্যন। চাওক কি ধুনীয়া ছানছেট মুমেণ্ট, কি ধুনীয়া ছানছেট মুমেণ্টটোৱে চাওক। এনে ফটোগ্ৰাফাৰ চাওক, আমাৰ এই বিখ্যাত ফটোগ্ৰাফাৰ চাওক কি ধুনীয়াকৈ ফটো উঠাই আছে। এইটো ফটোগ্ৰাফাৰে এবাৰ হাই কৈ দিয়ে, হাই। আৰু এইফালে আমাৰ হাই কৈ দিয়ে একবাৰ কেমেৰা ফটোগ্ৰাফাৰ ফটো দেখাইছে। আমাৰ ইয়াৰ পৰা পাহাৰলৈ বেছি দূৰ নহয়, আৰু কি ধুনীয়া চাওক ছানছেট মুমেণ্ট এটা। মই এবাৰ কেমেৰাটো হেৰি কৰি দেখাই দিছোঁ, এবাৰ চাওক কি ধুনীয়া চাওক। দেখিলে কি ধুনীয়া এটা ছানছেট মুভমেণ্ট। আৰু আজি এই ব্লগটো মানে ইমানতে শেষ কৰিছোঁ, কাৰণ অকণমান এনেই ওলাই আহিছোঁ তো, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে চবেই লাইক কৰিব, কমেণ্ট কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। একবাৰ শেষ মুমেণ্ট, ছানছেট মুমেণ্টটো চাই লওক ধুনীয়াকৈ।